সো গাইস বাবুনগা নার্সারিত আহি এটা বস্তু দেখা পালো এইটো এটা রাম ছাগল বুলি কয় রাম ছাগল বোধহয় চাও না কিনে যাবে সেলফি আপনার লগত এখন সেলফি হিংস্র জানোয়ার হিংস্র हेलो गाइस बहुत दिन पिছত आज এটা সৰু ব্লগ আৰু বহুত ইনফৰমেশন পাব গছ ঠছৰ বিষয়ে ইনফৰমেশন পাব বহুত আজি এই গুণ আছে আমাৰ আসল ব্লগ বনোৱা ব্লগ মাস্টাৰ আৰু পিকে আছে পিকে পদুম ফুলৰ পাত চাই আছে আসল ব্লগ মাস্টাৰ নহয় ই আৰু দি আছে নতুন কি নাম আছিল বা নাম টাইম আজি হে সুধিলো কালিৰ পৰা মানে পুৰা ফ্ৰেন্ড হৈ গৈছে কিন্তু নামে গম নাপাম ওই বইটা মারে আর গণেশ কি গাছক গাও ধুই আছে সো আমিও গাও ধুমছো আরে গাছক গা ধুই আছে তো চাই থাকক আজি বহুত ইনফরমেশন পাবো লাগি থাকক আর এই যাত্রার শেষ পদ আমি নাজানো জানিলেও নকংৰে আর আসলতে আমি নাজানেও নাজানে একই না গছক গা ধুই আছে ওই মেম ফোন করছ চাই থাকক ও কছু কি কয় আহি আছে মেম আহি আছে মেম মানে আমাক শিকাই আছে 4 দিনৰ ট্ৰেইনিং সেন্টাৰ এইটো সেন্টাৰ নহয় মানে ট্ৰেইনিংৰ একটা হেই নাৰ্সাৰী লৈ আহিছে বামুনগাঁও নাৰ্সাৰী আগতে আপোনালোকে দেখিছিলে ষ্টুডেন্ট হৈ প্ৰেক্টিকেল হোৱাটা পাহৰি গৈছা নহয় সৰি মই সায়েন্সত আছিলো পিছত কমাৰ্চত গেলো না এতিয়া বৰ্তমান ব্ৰেণ্ডত অকল বিজনেছ হৈ আছে এতিয়া খালি পাক্কা কমাৰ্চিয়েল এখন মানে কি আপোনালোকে বামুনগাঁৱৰ ভিডিঅ'টো আগতে চাইছিলে এতিয়া আমি আজি বামুনগাঁৱত আহিছো ইম্পৰ্টেড বাথৰুম আছে চাই থাকক লাগি থাকক এইটো চাওক এইটো হৈছে পলাক গছ এইটো পলাক গছ ইয়াতে দি থৈছে কলম মানে মৰি গৈছে কিন্তু কলম দিছিল কিন্তু মৰি গৈছে এটাও হোৱা নাই আৰু এইটো হৈছে আমাৰ এইটো হ'ব লাগছে ৰুদ্ৰাক্ষ এইটো আম গছ এইটো গছ কি মই গম নাপালোঁ কিবা এটা গছ আৰু এইবিলাক চাওক এইবিলাক হৈছে ডালিয়া হাফেন খান পিন্ধি আৰু এইটো কিবা দম থাকিলে এইটো হৈছে গুণ হা এইটো কয় ককবিট নেকি এইটো দি গৈছে কিবাবিলাক ধৰি ৰাখিবৰ কাৰণে দিয়ে এই ট্ৰেইনিংটোৰ মানে হৈছে যে আমাৰ ইয়াতে মানে গছ গছনিৰ বিষয়ে আৰু এই কৃষি বস্তুটো বহুত পিছ পৰি আছে সেইকাৰণে চৰকাৰৰ পৰা এটা মানে 4 দিনীয়া ট্ৰেইনিং আৰম্ভ কৰিছে মানে দিয়ে জাগাই জাগাই য'ত কৃষি বিজ্ঞান কেন্দ্ৰবিলাক থাকে তাতে দিয়ে তো আমি আহি এই অভয়পুৰীৰ পৰা কৰি আছোঁ ট্ৰেইনিংটো আপোনালোকৰ ওচৰত যদি কৃষি বিজ্ঞান কেন্দ্ৰ থাকে তেতিয়াহ'লে আপোনালোকেও যোগাযোগ কৰিব পাৰে আৰু ট্ৰেইনিংটো ল'ব পাৰে ট্ৰেইনিংটো ল'লে মানে এটা ভাল হ'ব কি ইয়াৰ পৰা মানে আপোনালোকে যদি এখন এনেকুৱা নাৰ্চাৰী খুলিব খোজে ইয়াৰ কাৰণে লোন পাব তাৰপিছত আৰু পানী আনছোঁ লোন পাব ইয়াৰ পৰা মানে হেল্প হ'ব আৰু কি বহুত চাৰ্টিফিকেটখনৰ পৰা চাওক এইটো আপোনালোকে চাগে ভাবিছিলে যে খালি কিবাহৰ মানে পাতে গাজাৰ পাতৰ পৰা গাছ হয় কিন্তু আচলতে নহয় এইবিলাক চাওক এইবিলাক কিবা পাত আছে ইয়াৰ পৰাও গছ হয় মানে এইটো লেবুৰ পাতৰ পৰাও গছ বনায় আজি আমাক শিকাব আপোনালোকেও শিকিব পাৰিব তো চাই থাকক লেবুৰ পাত এইটো চাওক মাদাৰ প্লান্ট এইটো কি হয় জাম মানে সেই জাম নহয় জাম মানে গছ জাম মেম্বা আহিলে নাই অহা নাই এইটো চাওক কিবা গছ এইটো চাওক আহত এইটো চাওক আপোনালোকে দেখিছিলে আগতে আহোঁতে আচল বস্তু বৈদ্য খাতাৰনাক গন্ধ ওলাইছে এইটোৰ পৰা মানে ক্ৰছ ব্ৰিড বনাব চাগে বৈদ্য গন্ধ মৰি যাম মুৰ্গী মই গন্ধত থাকিব পৰা নাই কিন্তু ইয়াতে আহি গুণ চাওক কি কয় এখান বামুনগাঁও নাৰ্চাৰী সো গাইস বাবুনগা নার্সারিত আহি এটা বস্তু দেখা পালো এইটো এটা রাম ছাগল বুলি কয় ৰাম ছাগল বোধহয় চাও না কিনে যাবে সেলফি আপনার লগত এখন সেলফি হিংস্র জানোয়ার হিংস্র বাপু ইন্স্যুরেন্স নাই গুণ এইটো কি করে মানে এটার নাম হ্যাঁ
কিছু নকৰে এতিয়া এই মালটা ৰাখছে মানে বেলেগ মানে আনি এৰাতে দিব দিয়াৰ পিছত মানে খৰচ হ'ব এইডালৰ বিশেষতা হ'ল এইডাল মানে কি নৰ্মেল চাউলত এইডাল বটি দি থয় মানে গছডাল তাৰপিছত মানে সেইডাল কিবা হৈ যায় বাসমতি চাউল আৰু আপোনালোকে যদি ভোগ চাউলৰ ভাত খুৱাব খোজে মানুহ নৰ্মেল চাউলক যদি ভোগ চাউল বনাব খোজে এইটো ইউজ কৰিব ভাতত অলপ এইখিনিমান কাটি দি দিব ভোগ চাউলৰ ভাত হৈ যাব ভোগ ভোগ চেণ্ট কৰে হয় নেকি অঁ অঁ কি কোৱা এতিয়া দিলে হৈ যায় চাওঁ আপেল আপেল গছ ইয়াতে ফুলিব পদুমটো অঁ ইয়াতে এনে কি দিয়া হৈছে মাটিটো ইয়াতে মাটি আৰু গোবৰ সাৰ অঁ দুটা মিক্স কৰি দিয়ে এইটো কোনটো কালাৰ হয় পদুম এইটো তোমাৰ হোৱাইট কালাৰ এনে পদুমৰ কালাৰটো বেলেগ নাথাকে হোৱাইটে থাকে গোটেইবিলাক আৰু এটা গোলাপী থাকে অঁ এইটো কল বোলে বান্দৰে নাখায় খুৰাই কৈ আছে আৰু গুণই খাব খুজি আছে অঁ ইয়াতে মাংস অঁ এইটো হাফলঙৰ পৰা খালে কি পাব নেকি বান্দৰে নাখায় মইতো খাব বিচাৰিছিল আপেল গছ হা গ্ৰাফটিং বনাইছে আপেলৰ পৰা মই কিবা জেনেৰেলি বোলে ইয়াতে জাৰ্মিনেশ্যন নহয় জাৰ্মিনেশ্যন হয় যে আমি বজাৰৰ পৰা কিনি খাওঁ যে হয় এইটো মানে ফলটো বোলে নাম নালাগে এইটোত লাগিব এইটো গ্ৰাফটিং নতুন ওলাইছে সিহঁতে মানে ঠাণ্ডা বহুত নালাগে মানে গৰমতো হয় গৰমতো মানে এটা ফুলকেইটা তোমালোকৰ আহিব মানে আচ্ছা 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 এটা হ'ল দুটা বেলেগ বেলেগ আছে সেইটো বেলেগ এইটো বেলেগ আৰু তোমাৰ সিফালে আছে তোমাৰ চেৰি অৰিজিনেলটো চেৰি আপেল গছ এনেকুৱা হয় নেকি এইটো মালটো হেৰি নুনি বুলি কওঁ যে আমি এইটো নুনি বস্তু হয় খাব পাৰে নেকি ফল কি বস্তু এটা মিশ্ৰি টেঙা মিশ্ৰি টেঙা আমাৰ তাতে নুনি বস্তুটা বেলেগ ধৰণৰ এতিয়া মানে এইখিনি সৰু সৰু হয় বাইদেউ আচ্ছা এইখিনিমান কিছুমান থাকে বহুত দীঘলীয়া থাকে কিছুমান সৰু সৰু থকা থাকে এইটো কি ডাঙৰ হ'ব নেকি এইটো এতিয়া কোনটো জাত বা তেওঁলোকে ফলটো নুনিটা এতিয়া আৰু এই গ্ৰাফটিং যিটো কৈছো যে জইন কৰা এই বস্তুটো দেখি গম পাইছা নাই সেই জইনটো দেখিছা নাই এইটো হ'ল গ্ৰাফটিংটো হ'ল এইবিলাক কলমৰ পৰা বনোৱা হা অঁ এইটোতো চন্দন হয় এইটো ৰঙা চন্দন আৰু সেই এইটো বগাটো এই য'ত বহো মই অঁ এটা কয় কলম অঁ এইবিলাক এইটো হয় বাকী ধুনীয়া শিপা ওলাইছে অঁ হা এইটো কি কৰা হয় ধৰা মই ইয়াতে দিম অঁ 1 ইঞ্চিত ধৰে হা ইয়াতে কাটি লৈ ইপিনে কাটি এই এইটো ওলাই দিম অঁ ছালটো ওলাই দিয়াৰ পিছত মাটি আৰু হ'ল তোমাৰ গোবৰ সাৰ নামটো ইয়াতে লগাম লগাই প্লাষ্টিকটো ইয়াত টাইট কৰি বান্ধিব লাগিব বতাহ নাপায় এতিয়া ইয়াতে কাটিব লাগিব শিপাটা ওলাইছে ইফালৰ পৰা ইফালৰ পৰা নহয় ইয়াতে তুমি কাটি প্লাষ্টিকটো ফেলাই আৰু ইয়াতে মেডিচিন দিব নালাগে ইয়াত টাইট অঁ অঁ বতাহ যেন নোসোমায় দেখাই দিব পাৰিব নে ডাল এটা অকণমান আছে নি এইটো মানে চবত সৰু হৈ যায় কিন্তু মাটিত দিলে এনেকুৱা মচা এই বস্তুটো কি চাইনিজ পাম অঁ আৰু এইটো অইল যে হয় নহয় এইবিলাক এনেই অৰ্ণামেণ্টেল টাবত লগাবৰ কাৰণে অঁ এইটো ছজনা হা এইটো তোমাৰ গুটি ছজনা এইটো বাঙালৈ পিনে 12 মাহ ধৰে কিন্তু আমাৰ গুটি কিনি লগাইছোঁ যে ইয়াত ফল নহয় আমাৰ ৱেডাৰ আমাৰ ৱেডাৰত কি গছ হ'ব ফুল আহিব ফল নহয় ঠাণ্ডা লাগে নেকি ইয়াত মানে ঠাণ্ডা লাগে এইটো হ'ল আপোনাৰ কদবেল বুলি যে আছে অসমৰ মানুহ খোৱা নাই গম নাপাব এতিয়া মই কওঁ বেলে এনেকুৱা সৰু হয় সি পকিলে ভিতৰত ড্ৰাই হৈ যায় হা তেতিয়া সেইটো লৈ আমি ভাঙি দিওঁ চামুচেদি সেই ভিতৰখিনি যে শুকাই আছে সেইখিনি ওলালোঁ তাত আপুনি জলকীয়া তেল নিমখ দি সানিলে বিৰাট টেষ্টি খাব পাৰে মানে এইটো বস্তু খুব ভাল লাগে নামটো কি আছিল কদবেল বুলি কদবেল
এই চাওক কট বেল খাব পাৰে অসমত নাই বোলে অকল ইয়াতে আছে কিন্তু খাই ভাল লাগে ইয়াৰেতো খুৰা পুলি লাগিলে পোৱা যাব ল'ব লাগিব ৰে এতিয়া নাহোৱা বস্তু ল'ব লাগে এই যে ফুলটো এইটো ৰঙা চিংগেল পাপৰি এই যে আমাৰ থল পদ্মবিলাক আছে যে ডাঙৰ সেইটোৱে এইটো চিংগেল পাপৰি 12 মাহ আৰু গছটো কিমান ডাঙৰ হ'ব পাৰে এনেকুৱা 5 ফুট 6 ফুট মান বিৰাট ঠুঙা বেলেগ কালাৰ আছে এইটো আছে পানী জাম আছে বগা এইটো ৰঙা এই পানী জামে কিন্তু ৰঙা এইটো গোলাপ জাম পানী যে পানী লাগে বগা ৰঙৰ সেম ফল ৰেড আছে গ্ৰীণ ফল একে চিঙৰা বুলি কয় এইটো নেকি পানীত নহয় যে গাছতে জল চিংৰাটো বেলেগ আচ্ছা এই কাঠলবিলাক কি কৈছে সেই জইণ্ট আছে নহয় গ্ৰাফটিং কৰে হা মই গ্ৰাফটিংটা মই আৰু বুজাই দিম কেনেকৈ গ্ৰাফটিং হয় এইটো মানে কি সৰুতে লাগিব নেকি কাঠলটো এই যে আম এইটো বছৰত 3 বাৰ লাগে বছৰত 3 বাৰ লাগে থাইলেণ্ডৰ মিডিয়াম সাইজ অলপ ভুৰাম ক্ৰাফটিং কৰা আছে এইটো হ'ল তোমাৰ গুটি গছটো এই পেকেটত পৰি পৰি কি কৰে এনেকুৱা ই কৰিব এইটো কাটি কিনে চালটাত ইয়াৰ লগত জইন কৰি দিলোঁ পেকেট সৰু লয় ওজন ৰাখিব যেতিয়া ইয়াত দেখিব ইয়াতে জইনটো হৈ গৈছে তেতিয়া ইয়াতে কাটি নমাই কিন্তু চব গছে নহয় এইটো সেই প্ৰচেছত কয় মই এইটো কি গছ হয় এইটো হ'ল তিতা চাপ দেখাতে চেট চাপা বুলি কয় খাব পাৰে মানে ফল হয় নহয় খাবাই খুজিছে পাত হয় আমি যিবিলাক কৰোঁ পাত হয় নহয় এতিয়া চাপটো ফুল মানে চেট মানে বগা আৰু আমাৰ যিবিলাক ক্ৰীম কালাৰ প্ৰজাতীয় মানে যেনেকৈ থাকে বেলেগ প্ৰজাতি এটা মজা লাগে না এতিয়াতো বাইদেউ সহজীৱী উদ্ভিদ পৰজীৱী নহয় মানে পৰজীৱী নহয় সহজীৱী তোমাৰ ধৰি ৰাখিবৰ কাৰণে থাকে খাদ্য নিজে ল'ব তোমাৰ হেৰি কৰিছে অকল ছাপৰ্ট চিষ্টেমটো মানে কাৰণে অৰ্কিডটো এনেকৈ ধৰি ৰাখিবৰ কাৰণে এইটো মানে হ'লে এই গছডালৰ একো ক্ষতি নহয় একো ক্ষতি নহয় মানে সহজীৱী এইটো ছেইম গছ নেকি একদম ঘটিবা মানে এইগিলা দিয়েতো সেই বাঁহৰ বাতি চাতি মৰি গৈছে কিছুমান এনে ইয়াতে কেইটামান বাঁহৰ প্ৰজাতি আছে ইয়াতে এই আছে আৰু 4টামান হ'ব এইটো হ'ল পিচ লিলি ফুল হয় বগা এইটো ঘৰৰ ভিতৰত দেখা যায় মেইন দাম মোৰ ফুল কালি ইয়াৰ ফুল হ'লে পাতবিলাক নাথাকে নেকি নোহোৱা হৈ যায় নেকি এইটো কল টিচু কালচাৰ নাম শুনিছা নাই টিচু কালচাৰ টিচু কালচাৰ তাতে যেতিয়া এইটো আহিছিলে এনেকুৱা সৰু পটত দেখিলোঁ পেকেটিং কৰাৰ পিছত এই ডাঙৰ এইটো হ'ল জাহাজী কল ইহঁত ছিংগাপুৰ মানে টাবতে যিটো ফলে সেইটো মাটিত সৰু থাকে মানে পুলিটো কি কৰে লেবত বনাই এটুকুৰা মানে মেৰিষ্টেমেটিক চেলটো থাকে টিচুটো মানে কাটি লৈ এই যিবিলাক মিডিয়াবিলাক থাকে যে মিডিয়াত মানে কি কৰে লেবতে মানে গ্ৰ' কৰে যেতিয়া মানে বেলেগ বেলেগ সময়ত মানে কি কৰে হাৰ্ডেনিঙৰ কাৰণে বেলেগ বেলেগ মিডিয়ালৈ ট্ৰান্সফাৰ কৰি গৈ থাকে তেতিয়া অলপ ইমান ডাঙৰ হয় লাহেকৈ প্ৰথমতে কক'পিটত থ'ব কক'পিটৰ পিছত যেতিয়া অলপ ডাঙৰ হয় তাহাঁতি মানে ষ্টেবল হৈ যায় তেতিয়া মাটিলৈ লৈ যায় নৰ্মেল কলগছে হয় মানে টিচু কালচাৰ এনেকুৱা সৰু সৰু পটত আহে টিচু কালচাৰ হ'ল ড্ৰেগন ফ্ৰুট অৱস্থা নাই মানে এটা বস্তু লেবৰ পৰা ডেভেলপ কৰি লৈ আহিছে মেইনলি টিচু কালচাৰটো পৰা মানে ভাইৰেল ডিজিজবিলাক যাতে নাহে ভাইৰেল ডিজিজ এটা টাইম বহুত প্ৰডাক্ট হয় কিমান মান টাইমত ফলে এইটো ৰুলে চব 7-8 মাহ মানে এইটো যিটো অৱস্থাত আছে ইয়াৰ পিছতো যদি আমি মাটিত ৰুওঁ 7-8 মাহ লাগি যাব এইটো অৱস্থাতে নাই মানে মাটিত সোমাই যায় চৰাটো আমাৰ আছে
কিন্তু আমি সেই বস্তু যেতিয়া লেবত কৰিব যাম আমি এজোপা গছৰ পৰা আমি ঢেৰ পুলি উলিয়াব পাৰোঁ কাৰণ সৰু ইমান দিনত আমাক সেই ষ্টেমটোহে লাগে মানে কি কয় টিচুটোহে লাগে হয় নাই আমি তেতিয়া ধৰা সৰুকৈ ঢেৰ আমি গছ উলিয়াব পাৰোঁ মানে কম সময়তে আচ্ছা জেনেৰেলি জাহাজী কলটা এটা মানে নেচাৰেলি হয় না হয় মানে এইটো জাহাজীটো জাষ্ট তেওঁলোকৰ তাত ভেৰাইটি আছেহে তোমাৰ চব কলেই আমি এনেকৈ কৰিব পাৰোঁ আৰু চব কলেই নেচাৰেলি হয় মেম এনে জাহাজী কলটো আমাৰ ইণ্ডিয়ান নহয় অৰিজিনেলি ইয়াৰে নেকি এছিয়াৰ হয় মানে সাউথ ইষ্ট এছিয়াৰ হয় এইটো তোমাৰ এইটো অৰ্কিড হ'ল ডাউন অৰ্কিড হা এইবিলাক ফুল ফুলিলে বেলেগ বেলেগ কালাৰ ফুল ফুলে এইটো মাটিত হয় এইটো মানে অৰ্কিডৰ ঢেৰ ভাগ থাকে টেৰেষ্ট্ৰিয়েল অৰ্কিড বুলি কয় যিটো মাটিত থাকে ইপিফাইটিক মানে গছত যিবিলাক থাকে সেইখিনি গছতে থাকে সিহঁতক আকৌ মাটিত দিলে নহয় মানে তো সিহঁতক আকৌ মাটিত থাকে এইটো হেৰি হায়াষ্টটো নেকি বাৰু এই বেগুনী কালাৰৰ যে কি ক'লা ফুলটো ডাঙৰ সেইটো এইটো ফুলটো সৰু থাকে সিহঁতক লোটিছ নহ'লে হায়াষ্ট কোনোবা এটা হয় এইটো দিয়া হ'ল পাত মানে কি পাতটোৰ লগতে অকণমান অংকুৰটো থাকে অংকুৰটোৰ লগত মানে ডালটোতো থাকিব ইমানকণমান ডালটো থাকে তাৰ লগতে নতুন মানে যিটো মানে কুমলীয়া অংকুৰ এটা ওলাই যায় সেইটোৰ লগতে পাতখিলা থাকে মানে অকল পাতটো যদি আমি লগাওঁ তেতিয়া নহয় বাৰু ডালটোৰ লগতে নতুন অংকুৰ এটা থাকে মানে অকণমানি সেই তেতিয়া তোমাৰ এনেকৈ লগাব পাৰোঁ এতিয়া কি হয় মানে কম সময়ত আমি ঢেৰ পাওঁ মানে যেতিয়া ষ্টেমটো লওঁ ষ্টেমটো আমি 3-4টা গাঁঠি থকা দীঘল লওঁ হয় নাই তো ইয়াত মানে আমি কম হেৰিয়তে আমি মানে সৰু জেগা হেৰিয়ৰ পৰা আমি কৰিব পাৰোঁ কমি যায় সেই গছটো ডাবটিনৰ গছ মালপাত এতিয়া যে বজাৰত অৰেঞ্জটো বিক্ৰী কৰে যে কমলা এই কিখিনিমান ডাঙৰ হ'ব এইটো ফ্ৰুটটো না ফ্ৰুট অৰেঞ্জ কালাৰ যে এই গছ আমাৰ তাতে মানে কি পাতগিলা বগা কিন্তু ফলগিলা লাল লাগে ধুনীয়া দেখোন খাবও বেয়া লাগে খাবলৈ ইমান সোৱাদ নাই খালি আৰু মেম এটা আছে মানে ভিতৰত খালি এইবিলাক বনচাই মানে কি গম পোৱা নাই সৰুতে হ'ব মানে গছটো ডাঙৰ নহয় খালি মানে সৰুকে কাইট কৰা এটা এখন নাৰ্চাৰীত 2.5 লাখ টকা বনচাই গছ শুনিছোঁ বহুত বছৰ পুৰণা 50-60 বছৰ লাগি যায় ডাঙৰ মানে তোমাৰ গছটো এনেই থাকিলেতো নৰ্মেলি ডাঙৰ হয় তুমি কি কৰোঁ তাৰ যিটো প্ৰাইমেৰী ৰুট থাকে মাজে ৰুটটো মানে ট্ৰিম কৰি থাকিব লাগে তো তেতিয়া সি তোমাৰ মানে ৰুটবিলাক ট্ৰিম কৰিব লাগে ডাল চালবিলাক ট্ৰিম কৰিব লাগে তেতিয়া গছটো মানে সি ডুৱাৰ্ফ হৈ তেনেকেই থাকি যায় বস্তুটো এইবিলাক একচুৱেলি জাপানীজ প্ৰথমতে জাপানত ওলোৱা টেকন'লজিবিলাক তাৰ পৰা লাহে লাহে আমাৰ এইফালে আহিছে আৰু যিমানে পুৰণা হ'ব সিমানে তোমাৰ কষ্টটো বাঢ়ি যায় কষ্টটো বাঢ়ি যায় তোমাৰ দামটো বাঢ়ি গৈ থাকে মানে আৰু মেম এনেতো শ্বেপ দিব লাগে গছটোৰ এনেতো দাম নহ'ব তাঁৰে দি মানে টানি লৈ তুমি ডালটো মানে আনিলা আনি তুমি খালি তাঁৰে দি টানি তুমি শ্বেপটো মানে টানিব লাগিব তেনেকৈ হ'ব তেতিয়াহে তোমাৰ সেইটো তুমি যিটো শ্বেপ দিব বহুত বেলেগ ধৰণৰ শ্বেপ থাকে তাৰপিছত পাথৰো দি দিয়ে কিছুমানে মাজত ৰুটটোৰ ভিতৰত এনেকৈ পাথৰটো হেৰি কৰি দিয়ে বেলেগ ডিজাইনৰ থাকে খালি মেইন মানে আমি কৰোঁ তেনেকৈ মানে ৰুটটো মানে ট্ৰিমিং কৰিব লাগে ব্ৰাঞ্চ ট্ৰিমিং কৰিব লাগে এতিয়া ফুল অহাৰ সময় নহয় তাত পানী কম দিব পানী কম তেতিয়া 2.5 লাখ টকা ফুলটো সোনকালে ওলায় আৰু বেছি যায় হ'ল তামোলটো চাউটো হা ফলনটো খুব বেছি ভাল জাতটো এইটো হ'ল তোমাৰ হাইব্ৰিড নহয় কিছুমানে হাইব্ৰিডটো বিক্ৰী কৰে অৰিজিনেল আচ্ছা দাম গিলে কিমান ৰে স্যার দাম এটা তামোলৰ দাম 40 টকা এইটো বটল পাম হা আৰু এইটো ফক্সটেল আৰু সেইটো হ'ল ইৰিকা পাম এইবিলাক আউটডোৰ এইটো ইনডোৰ আউটডোৰ আছে ইউনিক করে একদিন ইয়ার ইউনিক আইডি বন্ধ হয়ে যাব তাতটো তেনেকুৱা কালাৰ তোমাৰ ফলটো চেম কালাৰ বা এইটো কি বস্তু লেবু খাতাৰনাক লেবুটো খাব পাৰি এই পাতৰ হা এইটো লেবু খাব পাৰি ল'বা লাগব ৰে কি বস্তু খাতে পাত খা নিচিঙাৰে পাত খাত গোন্ধটো ভাল লাগে সিটোৰ গন্ধ বেলেগ নেকি সেইটোতো এই কলৰ কিবা বৰ্ধি আৰু গোবৰ কল তোমাৰ তাৰপিছত মেটেকা গোবৰ চব মিক্স কৰি মানে এটা যে কেঁচুৱে কিবা কৰে সেইটো কেঁচু ইয়াতে খাই কিনে ওপৰ হাবিলে যিটো সেইটো তোমাৰ ভাৰ্মি কম্প'ষ্ট সেইবিলাক হৈ গৈছে উঠাই ৰাখিছে বস্তা আৰু এইটো অফ কৰি দিছে ন তাৰপিছত বহি যাব পচিব যে মেটেকা তাৰপিছত দেখাম ৰ এই কৰ্পূৰ প্ৰসাদত যে দিয়ে সেইটো কৰ্পূৰ এইটো গছ ইয়াৰ পাতৰ পৰাই নেকি বানাই তো আমিও ইয়াৰ পৰা আহিলে ল'ম কেতিয়াবা এইটো গুটি পাইছোঁ এটা গুটি লৈ লৈছোঁ একো নাই ইয়াৰ লৈ ল'লোঁ এইটো কৰ্পূৰ এইফালে আৰু গুটি পাম লং কেইটামান গুটি চাই থাকক নাৰ্চাৰীবিলাকৰ এনে কোনো ৰেজিষ্ট্ৰেশ্যন ল'ব লাগিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ভাল মই ভাবিছোঁ
কি কয় লেচুৰ ওপৰত এপ্লাই মাদাৰ ব্লক হেৰি কিন্তু বিহাৰৰ পৰা সাতটা জাতৰ প্ৰাইভেট হওক কি নাপায় ভাৰতবৰ্ষত থকা আটাইতকৈ মানে দামী আমৰ কেজিটো কি আম যায় আম আম এতিয়া মোবাইলত দিছোঁ বহুত দাম আছে 5,000 টকা কেজি কলম তাকে দেখা তাৰপিছতে কলম তাক কলম টাকাটা মানে উপরে যে কাটিটা থাকে কাঠি কাটি থাকলে কাটি থেকে সামান্য অল্প তোলে কাটলো তারপরে এনে 1 ইঞ্চি এইটো এনেকৈ আগত কাটি ল'বা লোৱাৰ পিছত গোবৰ আৰু মাটি সানি ল'বা সানিলে এনে কৰি এইটো মাৰি দিলা মাৰি তাৰপিছত এই প্লাষ্টিকটো ভালকৈ দিবা যেন ইয়াত টাইট হয় তাৰমানে বতাহ যেন নোসোমায় দি কিনে ইপিনে বান্ধিব লাগিব এইপিনে বান্ধি দিব লাগিব সেইটো কয় আমি কওঁ কলম দিয়া ভি টাইপে দেখে এইটো কাটিংটো ইফালে দেখাই দিব বেলেগ এটা প্ৰচেছ হয় এটা হয় কি হ'ব এই ইয়াতে মই ফাটাম ফাটে ভি টাইপ কৰিলোঁ সিটো তেনেকুৱা ভি টাইপ কৰি এই ভিৰ ভিতৰত সেই ভিটো সোমাই দিলোঁ ইয়াত টাইট হৈ গ'ল তাৰপিছত সেই কলমত ঠিক এনেকৈ মেৰাই পুৰাই কৰি ইয়াত টাইট কৰি কি কৰিলোঁ তাতো কনফিউজত থাকিল নহয় কেৰি বেগ এনেকৈ দি ইয়াতে বান্ধি দিলোঁ তেতিয়াহ'লে এই বতাহটো নোসোমাব 1 মাহৰ ভিতৰত এইটো আকৌ কাটি দিব এইটো মানে কি গাঁঠিটো ৰাখিব লাগে নেকি গাঁঠি গাঁঠিৰ একো কথা নাই এইটো গাঁঠিৰ তলত দিব লাগিব নহ'লে ছেট নহ'ব এইটো নহয় এতিয়া কি কৰিম পিনে ফালি অলপ খেলাই দি এইটো ঢুকাই দিম টাইট হৈ যাব মানুহৰ পিছত আৰু এই পাত চাতবিলাক কাটিব লাগে নেকি এই ওপৰৰ পাত চাতবিলাক যেতিয়া এই দানিটো লগাম তেতিয়া পাতৰ দৰকাৰ নাই এনেকুৱা খেলাই দিলে হ'ল নতুনকৈ আকৌ খাই দিব আর এটা যাতে চোকা চাই মানে এটা কত দিক ফাটাবা বেশি ফাটাইলে মানে এটা যিখিনি মানে জমা কৰা হৈছে ফাটাব লাগিব বেছি ফাটালে আরেকবার ট্রান্সলেট করে এইটো সমান এখন ইয়াতে তুমি ভাল কৰি এইটো প্লাষ্টিকটো পকাই ধুনীয়া কৰি দিলে ইয়াতে আর কিছু একো নালাগে ইয়াত টাইট হ'ব লাগিব যেন বতাহ নাযায় ইয়াত রাখি পাওয়া লাগব স্যার জ্বর লাগিব এই মানে জোৰা লাগি পিনি আহি যাব আৰু এটা পিছত এই কেৰি বেগৰ দৰে এটা সোমাই দি ইয়াতে বান্ধি দিলে তেতিয়াহ'লে বতাহ পোৱাৰ কোনো সম্ভাৱনা নাথাকে 1 মাহ পিছত সি পুৰা পাত ওলাব নতুন মাজে মাজে পানীটো এবছৰীয়া ভাল বেছি অলপ মানে হেৰিটো অলপ কমি গৈছে এটা পুরা টাইট হওয়া লাগবে হ্যাঁ এটা মানে এইটো দিবা আৰু এইটো টাইমিং আছে নেকি কিবা এইটো মানে কলমটো কৰা টাইমিং থাকে নেকি থাকে এইটো মাৰ্চ মানতো কৰিলে ভাল এপ্ৰিল বৰষুণৰ আগে তেতিয়া টেম্পাৰেচাৰটো ইমান বেছি নাথাকে আর হতে দি এতে বান্ধি দিম আর এতে বান্ধি এইটো বা চেলো টেপ দিয়া যায় এইটো প্লাষ্টিক দি চেলোটো আঠাটো থাকি যায় দি কিনে কপা দি হ'ল ক্লিয়াৰ হৈছে এইটো তোমাৰ এনেকৈ এই এটা আছে আৰু এটা আছে তুমি এইটো টেৰা কৰি কাটিলা এইটো টেৰা কৰি কাটি লগাই দিলা দেখোন এইটো বহুত প্ৰচেছত অমিতা গছতো হয় অমিতা গছটো কি কৰিব লাগিব আমি এনেকৈ টানিছোঁ নহয় এইটো সেইটো উল্টা কৰি এনেকৈ এই হ'ল নহয় ইয়াতে কি কৰিলে এটা কাঠি ভৰাই দিব নহ'লে জইন হৈ যাব নোহোৱাৰ কাৰণে কি কৰিলে ইয়াতে কাঠি এটা দি দিলে দি তাৰপিছত এই গোবৰ মাটি বান্ধি দিয়া তেনেকুৱা শিপা ওলাইব এইটো শিপা মানে অমিতা গছৰ কলম সেইটো অমিতা গছ মানে উল্টা কৰি কাটিবা এই ইয়াতে এটা কিবা দিব লাগিব টাইট হৈ কৰিলে নহ'ব অলপ ফাঁক দিব আৰু ইটোৰ পৰা শিপা ওলাব এটা লাগাম হিটার এইগুলা সিংবা লাগবে নতুন এসপ্তাহ